নমস্কাৰ। আপুনি ফ্লিপকাৰ্ট বা এমাজনত ডেলিভাৰী বয় হিচাপে কাম কৰিব বিচাৰে নেকি? যদিহে বিচাৰে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মই দীপুল দাস আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দীপুল অসমীয়া ভ্লগলৈ। বন্ধুসকল, আপোনালোকে যদি ডেলিভাৰী বয় জব হিচাপে কাম কৰিব বিচাৰে তেন্তে আপোনালোকক প্ৰথম প্ৰয়োজন হ'ব আপোনালোকক শিক্ষাগত অৰ্হতা। শিক্ষাগত অৰ্হতা হিচাপে ফ্লিপকাৰ্ট বা এমাজনৰ তৰফৰ পৰা ৰাখিছে ক্লাছ 10 to 12 পাছ। গতিকে ক্লাছ 10ৰ তলত হ'লে কোনো ধৰণৰ জব নাপাব। দ্বিতীয়তে আপোনাক এটা মোবাইল ফোন লাগিব আৰু এখন মটৰচাইকেল লাগিব। মটৰচাইকেলখন আপোনাৰ নিজৰ নামত নহ'লেও আপোনাৰ দেউতাৰ বা পৰিয়ালৰ আন সদস্যৰ নামত হ'লেও হ'ব, কিন্তু ডিএলখন আপোনাৰ নিজৰ নামত লাগিব। আৰু তৃতীয়টো হ'ল আপোনাৰ ডকুমেণ্টছ হিচাপে আপোনাৰ স্কুল চাৰ্টিফিকেট লাগিব আৰু বেংক একাউণ্ট নাম্বাৰ লাগিব আৰু আপোনাৰ আধাৰ কাৰ্ড বা পান কাৰ্ড বা ভোটাৰ ID কাৰ্ড হ'লে হ'ব। চতুৰ্থটো হ'ল আপুনি ডেলিভাৰী বয় জব হিচাপে কাম কৰিবলৈ হ'লে আপোনাক কোনো টাইমিং প্ৰয়োজন নাই। টাইমিংটো আপোনাৰ নিজৰ ইচ্ছামতে কৰিব পাৰিব, যিহেতু আপুনি এটা প্ৰাইভেট জব কৰিছে ন, চ' ইয়াত কোনো ধৰণৰ টাইমিং নাহে। 5 নম্বৰটো হ'ল আপুনি যদি ডেলিভাৰী বয় জব কৰিব বিচাৰে তেন্তে আপোনাৰ মনত প্ৰশ্ন হৈছে ইয়াত চেলাৰী কিমান পোৱা যাব বা পে'মেণ্ট কিমান হয়। চাওক, ইয়াত পে'মেণ্টটো আপোনাৰ দুটা পদ্ধতিত পোৱা যায়। প্ৰথমটো হ'ল আপুনি চেলাৰীত কাম কৰিব লাগিব আৰু ছেকেণ্ডটো হ'ল আপুনি কমিশ্যন। যদি চেলাৰীত কাম কৰে আপোনাক মাহেকত আপুনি 10,000 পৰা 15,000 টকাৰ ভিতৰত পাব। আৰু চেলাৰীত কাম কৰিবলৈ হ'লে আপোনাক এটা এৰিয়া দিব। এৰিয়াটোত আপোনাৰ এটা টাৰ্গেট দিব। টাৰ্গেটটো আপুনি ফিল কৰিব লাগিব। যদি কমিশ্যনত কাম কৰে, কমিশ্যনত আপোনাৰ কোনো ধৰণৰ পে'মেণ্ট নিৰ্ধাৰিত নহয়। সেইটো আপুনি যিমান ডেলিভাৰী কৰিব পাৰে সিমান আপোনাৰ ওপৰত ডিপেণ্ড কৰিব। আপুনি দিনত 1000টা কৰে, 10টা কৰে, 100টা কৰে, আপোনাৰ লগত কথা সেইটো। গতিকে ইয়াত কোনো ধৰণৰ কমিশ্যনত আপোনাৰ কোনো ধৰণৰ নিৰ্ধাৰিত নাথাকে। সেইটো আপোনাৰ নিজৰ ইচ্ছামতে কৰিব পাৰে। 6 নম্বৰটো হ'ল যদি আপুনি কাম কৰিব বিচাৰে ডেলিভাৰী বয় হিচাপে, তেতিয়াহ'লে আপুনি দুটা পদ্ধতিত আপুনি জব এপ্লাই কৰিব পাৰে। প্ৰথমটো হ'ল আপুনি ফ্লিপকাৰ্ট বা এমাজনৰ ৱেবছাইটত গৈ আপুনি এপ্লাই কৰিব পাৰে। আৰু দ্বিতীয়টো হ'ল আপুনি আপোনাৰ ওচৰত থকা আশে-পাশে থকা ফ্লিপকাৰ্ট বা এমাজনৰ চেণ্টাৰত গৈ আপুনি কথা পাতি ল'ব পাৰে। যদি আপুনি কাম কৰিম বুলি ইচ্ছুক তেন্তে আপুনি আপোনাৰ আশে-পাশে থকা ফ্লিপকাৰ্ট বা এমাজনৰ চেণ্টাৰত গৈ কথা পাতি ল'ব পাৰে। কাৰণ ৱেবছাইটত আপুনি যদি এপ্লাই কৰে বহুত কিবাকিবি কৰিব লাগিব, সেইটো হয়তো আপোনাৰ কাৰণে অসম্ভৱ হ'ব পাৰে। চ' আপোনাৰ নিজৰ আশে-পাশে থকা ফ্লিপকাৰ্ট বা এমাজনৰ অফিচত গৈ কথা পাতি ল'লে আপুনি সোনকালে হয়তো জবটো পাব। গতিকে আপুনি যদি আপোনাৰ আশে-পাশে থকা অফিচৰ এড্ৰেছ নাজানে তেন্তে আপোনাৰ গুগলত চাৰ্চ কৰিব পাৰে মাই নিয়েৰ টু এমাজন অফিচ বা ফ্লিপকাৰ্ট অফিচ, তেতিয়া আপুনি এড্ৰেছটো পাই যাব। গতিকে আপুনি সেই এড্ৰেছৰ মতে গৈ আপুনি আপোনাৰ জবৰ কাৰণে কথা পাতিব পাৰে। গতিকে কোনো প্ৰব্লেম নাই, অসুবিধা নাই। আপুনি অফিচৰ দুৱাৰদলিত গৈ পাই যাব। গতিকে ইমানেই আৰু। যদি কিবা বুজি পোৱা নাই তেন্তে মোক কমেণ্ট কৰিবা, মই বুজাই দিম। আৰু যদি তোমালোকৰ ওচৰৰ কোনোবা অফিচৰ কণ্টেক্ট নাম্বাৰ লাগে ফ্লিপকাৰ্ট বা এমাজনত, তেন্তে মোক কণ্টেক্ট কৰিলে হ'ব। মই হয়তো আপোনাক সহায় কৰিব পাৰিম বাৰু। ইমানকে কৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই। জয় আই অসম।